নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপাৰেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ যেহেতু শেহতীয়াকৈ ডিমা হাছাও আৰু বৰাক উপত্যকাত প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে বান ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথসমূহ বন্ধ হৈ পৰিছে যাৰ ফলত যিসকল প্ৰাৰ্থী ADRE চতুৰ্থ বৰ্গৰ সাক্ষাৎকাৰত যাব নোৱাৰিলে তেখেতসকলৰ বাবে আছে ভাল খবৰ অসম চৰকাৰে ভূমিস্খলনৰ বাবে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ প্ৰাৰ্থীৰ বাবে বিশেষ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰিছে শেহতীয়া ভূমিস্খলন আৰু ৰেল সেৱা বাতিলৰ বাবে যিসকল প্ৰাৰ্থী চতুৰ্থ বৰ্গৰ সাক্ষাৎকাৰলৈ যাব নোৱাৰিলে তেখেতসকলে চিন্তা কৰিবলৈ প্ৰয়োজন নাই যেটো ডিমা হাছাও আৰু বৰাক উপত্যকাৰ সকলো প্ৰভাৱিত প্ৰাৰ্থীৰ বাবে বিশেষ সাক্ষাৎকাৰৰ আয়োজন কৰি দিছে অসম চৰকাৰে অতি সোনকালে এই সাক্ষাৎকাৰৰ নতুন সূচী ঘোষণা কৰিব আৰু আপোনালোকে যদি এই বিষয়ে বেছি ভালকৈ জানিব বিচাৰে তেনেহলে আপোনালোকে সেৱাৰ অফিচিয়েল ৱেবছাইট www.sevaonline.org ত আপোনালোকে গৈ সকলোবিলাক তথ্য আপোনালোকে জানিব পাৰিব আপোনালোকে যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰি দিব যাতে সেই সকল প্ৰাৰ্থীৰ বাবে উপকৃত হয় আজিৰ ভিডিঅটো ইমানে যদিহে ভিডিঅটো ভাল পাইছে ভিডিঅটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ